প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ কাৰণ সেইকাৰণে মই আহিছোঁ, সেইকাৰণে মই দায়িত্ব পাইছোঁ। এই দায়িত্ব মই মন্ত্ৰী বিচৰা নাছিলোঁ, কেনেকুৱাকৈ দায়িত্ব পালোঁ, আপোনালোকৰ আশীৰ্বাদ আছিলে মই পাইছোঁ। মই কেতিয়াও জীৱনত বিচৰা নাছিলোঁ, মানে এই ইমান কম সময়ৰ ভিতৰতে মোতকৈ বহুত মানুহ আছিলে, মোতকৈ বহুত জ্যেষ্ঠ মানুহ আছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অভাজনকে এই দায়িত্ব দিলে, আৰু সেইকাৰণে মই ভাবিছোঁ যে যিহেতু এই দায়িত্ব কিবা বিবেচনা কৰি পেলাই মোৰ ওপৰত ন্যস্ত কৰা হৈছে, আৰু সেইকাৰণে মই যিমান পাৰোঁ, আপোনালোকে জানে যে খুব কম সময়ৰ কাৰণে মই এই দায়িত্ব মই পাবৰ কাৰণে সক্ষম হৈছোঁ। একেবাৰে সময় নাই, আৰু য'ত কম সময়ৰ ভিতৰতে বহুত কামেই কৰিব লাগিব। গতিকে এটা কথা কৈছোঁ যে ESI যিখিনি আপোনালোকে সা সুবিধা পাব লাগে, কিয় নাপাব আপোনালোকে? যদি আপোনালোকৰ ৰাইট আছে ESI 100% আপোনালোকে এই সুবিধা পাব লাগিব। মই ইতিমধ্যে ESI হস্পিটেলবিলাকতো মই গৈছোঁ, ইতিমধ্যে তেওঁলোকৰ লগত কেইবাজনীও আলোচনা কৰিছোঁ। তো গতিকে নিশ্চয়তে আপোনালোকে য'ত যেনেকৈ আছে আপোনালোকে মোক জনাব, যাতে মই 100% আপোনালোকৰ যদি তাত ৰেজিষ্ট্ৰেশ্যন আছে, আপোনালোকৰ যদি পঞ্জীয়ন আছে, সেই তাৰ পৰা আপোনালোকৰ যিখিনি সা সুবিধা পাব লাগে 100% পাবৰ কাৰণে দিয়াবৰ কাৰণে মই কিন্তু আপোনালোকৰ লগত থাকি পেলাই এইখিনি কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম। লগতে অন্যান্য যিখিনি আছে আপোনালোকৰ লগত মই আলোচনা কৰিম, যাতে কেনেধৰণৰ কৰিলে আমি এই কামখিনি আচলতে মালিক পক্ষৰ লগত আমি বুজা পৰাৰ মাজত তেওঁলোকক আমি বাধ্য কৰাব লাগিব, ক'ৰবাত বুজা পৰাৰ মাজত কৰিব লাগিব, যাতে আমি তেনেধৰণৰ কামবিলাক কৰি ল'ব পাৰোঁ। তাৰ কাৰণে নিশ্চয় মই চেষ্টা কৰিম। আৰু মই ভাবিছোঁ যে কোনোবা এনেধৰণৰ নিশ্চয় হ'ব লাগিব যে মই মোৰ সকলোবিলাক ডিপাৰ্টমেণ্টক লৈ পেলাই মই ক'ৰবাত যাব লাগিব। মই নিজেই যদি যাওঁ, মই নিজেই যদি বুজিবৰ কাৰণে ক'ৰবাত মই যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে মই আচল কথাবিলাক তেতিয়াহে বুজি পাম যে ক'ত কেনেকৈ শ্ৰমিকসকলক বঞ্চিত কৰা হৈছে বা আপোনালোকৰ সাংবাদিক সেৱীসকলক বঞ্চিত কৰা হৈছে। মই নিজেই গৈ এখন জেগালৈ মই যাবৰ কাৰণে মই বিচাৰিছোঁ, আপোনালোকে মোক লগ দিব, যাতে মই নিজে গৈ পেলাই আপোনালোকৰ লগত থাকি পেলাই এই কথাখিনি মই জানিবৰ কাৰণে চেষ্টা কৰিম।